নমস্কাৰ বন্ধুসকল, আমি আজি কেইটামান জানিবলগীয়া কথাৰ ওপৰত আলোচনা কৰিম। আমি সকলোৱে বৰ্তমান অলিম্পিকৰ বাতৰিসমূহ পাই আহিছোঁ। চলি আছে জাপানৰ টকিঅ'ত অলিম্পিক খেলখন। ভাৰতৰ প্ৰথমটো পদক মীৰাবাই চানুৱে পাবলৈ সক্ষম হৈছিল। আমি সকলোৱে উদযাপন কৰিলোঁ। এনেতে এটি বাতৰি প্ৰচাৰ হৈছে, মীৰাবাই চানুৰ সম্ভাৱনা আছে যে তেখেতে সোণৰ পদক লাভ কৰিব পাৰে। সেইটোনো কি হয় আমি বুজিবলৈ চেষ্টা কৰোঁ আহক। মীৰাবাই চানুৱে যিটো কেটেগৰীত খেলিছিলে, তেওঁ 49 কিলো কেটেগৰীত খেলিছিলে। তেওঁ 202 কেজি দাঙিবলৈ সক্ষম হৈছিল আৰু এই খেলখনত প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল চাইনাৰ হৌ জি আৰু দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল আমাৰ ভাৰতৰ মীৰাবাই চানুৱে আৰু তৃতীয় স্থান পাবলৈ সক্ষম হৈছিল ইণ্ডোনেছিয়াৰ আইছা উইণ্ডি চান্তিকাই। আৰু আমি মীৰাবাইৰ যি চিলভাৰ পদক লাভ কৰিলে, সেই পদকটি লাভ কৰি আমাৰ ভাৰতৰ জনগণে উদযাপন কৰিলোঁ। ইয়াৰ পাছত আমি আৰু এটি বিশেষ বাতৰিৰ ওপৰত আলোচনা কৰিম। অলিম্পিকত কিছুমান টেলিভ হয়। আমি কেনেকৈ চাম? পদক অনুসৰি টেলিটো পায়, সেইটো অনুসৰি ৰেংক দিয়া হয়। আমি ইয়াতে চাব পাৰোঁ কিছুমান দেশৰ পদক বেছি পাব পাৰে, কিন্তু ৰেংক বহুত পাছত হ'ব পাৰে। উদাহৰণস্বৰূপে চাবলৈ গ'লে সোণৰ পদক যদি এটা পায় আৰু ৰূপ আৰু তামৰ পদক যদি নাপায়, তথাপিও সেই দেশখনৰ ৰেংক ওপৰত থাকে। যদি আমি বেলেগ পদক দুটাই পালোঁ, চিলভাৰ বা ব্ৰঞ্জ পদক হয়। উদাহৰণস্বৰূপে মংগোলিয়াই 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে, কিন্তু ভাৰতে চিলভাৰ এটা পাইছে। মংগোলিয়াই 2টা ব্ৰঞ্জ পদক পাইছে, হ'লেও মংগোলিয়াৰ ৰেংক 5ত আছে। মংগোলিয়া আছে 42 নম্বৰ ৰেংকত আৰু ভাৰতে লাভ কৰিছে 33 নম্বৰ ৰেংকত। আমি যদি অৰ্থাৎ ভাৰতে যদি সোণৰ পদকটি পাই যাওঁ, মীৰাবাই যদি সোণৰ পদকটি পাই যায়, তেতিয়া আমাৰ 33 নম্বৰ ৰেংকটো তাৰ ওপৰলৈ যাবগৈ। ওপৰলৈ গ'লে তাতকৈ ভাল ৰেংকত আহি যাব। এনেদৰে অলিম্পিকৰ ৰেটিংবিলাক দিয়া হয়। কিহৰ বাবে মীৰাবাই চানুৱে এই সোণৰ পদকটি পোৱাৰ বাতৰি প্ৰচাৰ হৈছে, আমি তাৰ বিষয়ে আলোচনা কৰিম। এণ্টি ডপিং কমিটি বুলি এখন কমিটি থাকে, প্ৰত্যেকখন খেলতে থাকে। আমি যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব পাৰোঁ। খেলুৱৈসকলে যিসমূহ মেডিচিন ব্যৱহাৰ কৰিব পাৰে, যিকোনো মেডিচিন ব্যৱহাৰ কৰে, তেওঁলোকৰ সক্ষমতা বাঢ়িবৰ বাবে, তেওঁলোকৰ খেলৰ প্ৰদৰ্শন উন্নত দেখাবৰ বাবে সেই মেডিচিনসমূহ খেলত ব্যৱহাৰ কৰাটো আইনগতভাৱে অপৰাধ। সেইকাৰণে খেলুৱৈসকলে ব্যৱহাৰ কৰি এথলেটিকসকলে এই খেল খেলিছে বুলি এই খেলখনত হৌ জিক সন্দেহ কৰা হৈছে। তেখেতৰ চেম্পুল লোৱা হৈছে। যদি সেই টেষ্টত এণ্টি ডপিং এজেঞ্চিৰ ওপৰত ধৰা পৰে, বহুতো ফৰ্মেলিটি আছে, তেতিয়াহ'লে তেখেতৰ পদকটি কেঞ্চেল কৰি দিয়া হ'ব। তেখেতৰ পদকটি পাব আমাৰ ভাৰতৰ মীৰাবাই চানুৱে। আৰু ইণ্ডোনেছিয়াৰ যিগৰাকী খেলুৱৈ আছিল, তেওঁ ব্ৰঞ্জৰ পদকটি পাইছিল, তেওঁ পাব চিলভাৰ পদকটি। আৰু 4 নম্বৰত থকা খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদকটি পাবলৈ সক্ষম হ'ব। আৰু তাৰ লগে লগে চাইনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী আছিল, তেওঁৰ পদকটি কেঞ্চেল হৈ যাব। ইয়াৰ লগতে আৰু এটি বাতৰি আহি থকা আমি দেখিবলৈ পাওঁ, যিটো বৰ্তমান বিচাৰ হৈ থকা এটি বাতৰি হয়। আশা কৰোঁ মীৰাবাই চানুৱে সোণৰ পদকটি পাবলৈ সক্ষম হওক। আৰু আমি দেখিছোঁ যে ৰাছিয়াই অলিম্পিকত পোনপটীয়াভাৱে অংশগ্ৰহণ কৰিব পৰা নাই। আমি ৰাছিয়াৰ কোনো ধৰণৰ পতাকাও দেখা নাই আৰু নাম থকা প্লে কাৰ্ডো আমি দেখা নাই অলিম্পিকত। কিন্তু ৰাছিয়াৰ 355 গৰাকী প্ৰতিদ্বন্দ্বীয়ে খেলুৱৈ অংশগ্ৰহণ কৰিছে এই খেলখনত, কিন্তু আমি ৰাছিয়া বুলি দেখা নাই। আমি অপেনিং চেৰিমনিটো দেখিছোঁ ROC বুলিহে আছে, ৰাছিয়া বুলি নাই। ROCৰ সম্পূৰ্ণ নামটো হৈছে ৰাছিয়ান অলিম্পিক কমিটি। তেখেতসকলে যিখন পতাকা ব্যৱহাৰ কৰিছে, সেইখনো ৰাছিয়াৰ পতাকা ব্যৱহাৰ কৰা নাই। কিয়? কাৰণ যিখন এণ্টি ডপিং কমিটি আছে, কিছুমান নিয়ম আছে, সেই নিয়মটোৰ আধাৰত তেখেতলোকক বেন কৰি থোৱা হৈছে। 4 বছৰৰ কাৰণে তেওঁলোকক বেন কৰি থোৱা হৈছে। ৰাছিয়ানসকলৰ পৰীক্ষা নিৰীক্ষাৰ অন্তত বহুতো খেলত তেওঁলোক ধৰা পৰিছে।
এণ্টিডপিং মেডিচিন ব্যৱহাৰ কৰি পাৰদৰ্শিতা দেখুৱাইছে, যিটো ইলিগেল, যাৰ কাৰণে তেওঁলোকক 4 বছৰৰ কাৰণে বেন কৰি থোৱা হৈছে। ৰাছিয়াৰ নামটো লৈ খেলা নাই, দেশক প্ৰতিনিধিত্ব কৰি তেওঁলোকে খেলিছে ৰাছিয়ান অলিম্পিক কমিটি হৈ, আৰু তেওঁলোকৰ 10% কনফাৰ্মেশ্যন লৈহে তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছে। এনেধৰণৰ বাতৰি পাবলৈ চেনেলটি চাই থাকক। ধন্যবাদ।